आमार एते साइकेल स्लो रेस हो আছে अरे भाईटे जनाई दिबा खेलार नियम तो बुझाई दिबा स्लो रेस जोने देरीके माने देरीके যাব পারে কি যেতে হবে আর আমার ইয়াত দুজনকে প্রতিযোগিতা একেবারে যাব তিনবার যোৱা হ'ব তিনবাৰত ছজন প্ৰতিযোগিতা আছে ছজনৰ ভিতৰত প্ৰথম দুজনে যোৱা যোনে প্ৰথম হ'ব তেখেতে এক সাইডত থাকিব সেকেন্ড বাৰত যোনে যাব যোনে প্ৰতিযোগিতা ফাৰ্স্ট হ'ব কিউ এক সাইডত থাকিব তিনবাৰত যোনে প্ৰতিযোগিতা ফাৰ্স্ট হ'ব কিউ এক সাইডত থাকিব তিনিটা জিকিলে আকৌ সেই তিনিজনৰ ভিতৰত প্ৰতিযোগিতা কৰা হ'ব লাষ্টত যোনে জিকিব সি মানে উইনাৰ ঠিক আছে বাৰু এতিয়া আমি দুজনৰ পৰা ষ্টাৰ্ট কৰো নামটো হতো নামটো খুদিলো মোৰ নাম সাইড দেনা লাগি যাব रोहित राजभर তোমার रोहित राजभर তো ঠিক আছে নিয়মটো বুজাই দিলে কোনেও এই সিনৰ পৰা বাহিৰত না যাব ভৰিটো এই সিনৰ পৰা বাহিৰত নলবা हाँ आरो भरे नुमाबा নোৱাৰিবা साइकेलर পৰা ধুনীয়াকে ইয়াৰে পৰা মই 1 2 3 বুলি কৈ দিম তোমালোকে আই যাবা সবে হাত চাপৰি মাৰি দিবা এটো কোন হয় ভাইটি সাইকেলটো হেফালে ৰাখি দিয়া তুমি তে খেলখন আৰম্ভ কৰো 1 2 3 ৰেডি এতিয়া সেকেন্ড দুজনৰ ভিতৰত তেখেতে পাইছে এতিয়া তেখেতে পাইছে পিছত খেলিবা আকৌ ফাইনাল গিলেও খেলাব ते आरंभ करो 1 2 3 तेरे मेरे এতিয়া আৰু নাগে আগে পারি আগে পারি এতিয়া সেকেন্ড প্ৰতিযোগীৰ নাম হোদা हम कब কপিলা আইছে এতিয়া কি জিকিছে ন এতিয়া তিনিজন কোন কোন আছিলে মই এইফালে এতিয়া এই দুজনৰ ভিতৰত তিনিজনৰ ভিতৰত দুজনৰ ভিতৰত প্ৰতিযোগিতা হ'ব আর আমার কপিলা নেখালা এই কপিলা Last time,
উমেশ আৰু কোন আছিলে Done. Done. Nakaya sa kalubula nakaya. Nakaya Vishnu alman. Nakaya. Ako nakaya. আৰু কোন আছে Mara aja. বাইক আনিব লাগে সাইকেল দি খেলা আছে Baik tu salah betul. Taruh di bawah. Taruh kurius. আৰু এটা কোন আছে Guna jawab deh. লাগে আই থাক Nage aita. তেরে মেরে হাত ধরে কিবা Guna. এটা লাস্ট ফাইনাল ফাইনাল এটা ফাইনাল কোন আছিলে फाइनल 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 प्रतियोगितार नाम होता Guna jiki bagus. Guna jiki bagus. आजर उइनार भाइटे नाम के हो Koron. करण गुरु एटो करण गुरुङक आज পুরস্কার দিয়া হল আর তুমি ধুনীয়াকে ভালকে পঢ়িবা পঢ়া শুনাও কৰিবা আৰু খেলা ধূলাটো তুমি এনে ভালে আছা ইফালে চোৱা কেমেৰা পিনে আৰু তোমাৰ কেনেকা লাগিছে তো আজি খেলটো খেলি তোমাক কেনেকা লাগিছে কেনেকা অনুভৱ কৰিছা কৈ দিয়া অলপমান ভালে ভালে বহুত ভাল লাগিলে না থেংক ইউ ভৱিষ্যতে লাইক কৰি দিব কমেন্ট কৰি দিব ঠিক আছে ঠিক আছে